হেল্ল' গাইজ, গুড মৰ্ণিং, স্বাগতম এটা নতুন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে। কালি মই আপোনালোকক কৈছিলোঁ যে নৰ্থ গুৱাহাটীৰ বহুত কিবাকিবি ধৰক মন্দিৰেই হওক বা দীৰ্ঘেশ্বৰী মন্দিৰ দেখালোঁ, কিন্তু দৌলগোবিন্দ মন্দিৰ আৰু অশ্বকান্ত মন্দিৰ ৰৈ গৈছিলে। তো সেইখিনি মই দেখাবৰ কাৰণে যত্ন কৰিম। তো ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক আৰু ভিডিঅ'টো শেষ হোৱালৈকে চাওক। মানে আগৰ ভিডিঅ'টো চাই যদি ভাল পাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। যদি আপোনালোক মোৰ চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰক। তো বলক ডাইৰেক্ট অশ্বকান্ত মন্দিৰৰ পৰা লগ হৈ আছোঁ। আৰু গাইজ, মই এতিয়া অশ্বকান্ত দেৱালয়লৈ গৈ আছোঁ। এই পাল্লুৱে আৰু ধৰক ৰ'বক, মই দেখাই আছোঁ। আৰু গাইজ, আপোনালোকে দেখা পাইছে মই জাষ্ট অশ্বকান্ত দেৱালয়ত আহি উপস্থিত হৈছোঁ। ইয়াতে ধুনীয়াকৈ লিখাই আছে ৱেলকাম টু শ্ৰী শ্ৰী অশ্বকান্ত দেৱালয়লৈ, শ্ৰী শ্ৰী অশ্বকান্ত দেৱালয়লৈ আদৰিছোঁ। তো মই ওপৰৰ পৰা আপোনালোকক এবাৰ আৰু দেখাম। ইয়াতে অহাত যিটো ৰাস্তা আছে এইটোতো বাৰু বহুত ধুনীয়া হয়, পৰিৱেশটো বহুত সুন্দৰ হয়, আপোনালোকে দেখাই পাইছে হয়তো। তো বলক ভিতৰত গৈ মই এবাৰ আপোনালোকক দেখাই আছোঁ। তো এইখন ইয়াতে ধুনীয়াকৈ লিখাই আছে অসম চৰকাৰৰ পৰা, আপোনালোকে চাই ল'ব ধৰক। তো বলক ওপৰত গৈ এবাৰ মই আপোনালোকক দেখাই আছোঁ। অশ্বক্রান্তে রথক্রান্তে বিষ্ণুক্রান্তে বসুন্ধরায় মৃত্তিকে হরমে পাপং জন্ময়া দুষ্কৃতম বুদ্ধিত্রাহি বরাহেন কৃষ্ণেন শতবাহন আরোগ্য মম গাত্রাণি সর্ব পাপং প্রমোচয়ে। যি ঠাইত ভগৱান বিষ্ণুৰ আক্ৰান্ত হৈছিলে, ঘোঁৰা ক্লান্ত হৈছিলে, ৰথ ক্লান্ত হৈছিলে, সেই বসুন্ধৰাৰ মাটি গাত ঘঁহি স্নান কৰিলে সৰ্ব পাপ নাগৰ বুলি কৈছে। কৃতে যুগে পুষ্কৰাণি ত্ৰেতায়াং নৈমিষাৰণ্যম দাপৰে কুৰুক্ষেত্ৰ কলৌ যুগে শ্ৰেষ্ঠ তীৰ্থ অশ্ব তীৰ্থ বুলি কৈছে। ইয়াত ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই তিনিবাৰ পদাৰ্পণ কৰা বুলি প্ৰবাদ আছে। তাৰ চিন স্বৰূপে ভগৱান বিষ্ণুৰ পদ চিহ্ন ইয়াৰ শিলৰ ওপৰত এতিয়াও বিৰাজমান। ঘোঁৰাৰ খোজবিলাক এতিয়াও আছে। বিষ্ণু পদ গয়া তীৰ্থ বুলি কয়। এই অশ্বতীৰ্থক দ্বিতীয় গয়া বুলি কয়। ইয়াত কুৰ্ম জনাৰ্দন পীঠ, ভগৱান বিষ্ণুৰ কুৰ্ম ৰূপ ইয়াত স্বয়ম্ভু অৱতাৰত দেখিলে। এবাৰ ৰুক্মিণী ঘৰত লৈ আহোঁতে তেওঁৰ ৰথৰ ঘোঁৰা ভাগৰি পৰিছিল, পানী খাইছিল। সেইকাৰণে অশ্বক্লান্ত। নৰকাসুৰৰ অত্যাচাৰত ৰ'ব নোৱাৰি দ্বাৰকাধিপতি সত্যভামাৰ সৈতে ৰথেৰে আহি যুদ্ধত পৰাস্ত কৰি আক্ৰান্তও হৈছিল। সেইকাৰণে অশ্বক্ৰান্ত বুলি কয়। কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যুক চক্ৰবাহুৰ মাজত সোমাই পৰাত চক্ৰবাহুৰ পৰা ওলাব নোৱাৰে। তাত তত্ত্বজ্ঞান দিয়াৰ চলেৰে শ্ৰীকৃষ্ণ অৰ্জুনক এই ঠাইলৈ লৈ আহিছিলে তত্ত্বজ্ঞান দিবৰ কাৰণে। এনেকৈ তিনিবাৰ শ্ৰীকৃষ্ণই এই ঠাইলৈ পদাৰ্পণ কৰিছিল, যাৰ কাৰণে অশ্বক্ৰান্তং সমতীৰ্থ নাহি ব্ৰহ্মাণ্ড। আৰু ইয়াতেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন একেলগে অনুষ্ঠিত। এই কুৰ্ম জনাৰ্দন পীঠত গয়া ক্ষেত্ৰত বিষ্ণুপদ ক্ষেত্ৰত যদি পিতৃপুৰুষ আদিৰ শ্ৰাদ্ধ পিণ্ড আদি তৰ্পণেদি কৰে পৰম গতি মুখ্য গতি লাভ। আৰু বিশেষকৈ বহাগ আৰু চ'ত মাহৰ পুনৰবসু নক্ষত্ৰ যেতিয়া মিলিব, অষ্টমী শুক্ল অষ্টমী তিথিত অশোকাষ্টমী বুলি কয়। সেই অশোকাষ্টমীত ইয়াত হাজাৰ হাজাৰ মানুহৰ সমাৱেশ হয়। কিয়নো গংগাৰ এধাৰী সোঁত উত্তৰ বাহিনী হৈ আহি গয়া কুণ্ডত এই পদগয়া স্পৰ্শ কৰে। সেইকাৰণে মূল ইয়াতেই পদগয়া স্পৰ্শ কৰাৰ কাৰণে বিষ্ণুপদ থকাৰ কাৰণে ইয়াতেই বহুত মানুহৰ ভিৰ। তলৰ মন্দিৰ এটা আছে জনাৰ্দন, তাত শ্ৰাদ্ধ আদি কৰ্ম কৰা হয়। বাৰিষা সেই বিষ্ণুপদ ক্ষেত্ৰ পানীৰ তলত থাকে,
তাত শ্ৰাদ্ধ কৰিব নোৱাৰে, কুৰ্ম জনাৰ্দন পীঠত কৰে। খৰালি মাহত তালৈ যায়, কিন্তু পথ দুৰ্গম, গৰাখহনীয়াই আহি আহি ৰাস্তাবিলাক নাইকিয়া কৰি সেইকাৰণে কুৰ্ম জনাৰ্দন পীঠতেই শ্ৰাদ্ধবিলাক কৰে। ওপৰৰ বিষ্ণু হ'ল অনন্ত সূৰ্য, ভগৱান বিষ্ণুৰ অনন্তশায়ী নাৰায়ণৰ মূৰ্তি আছে আৰু বংশীধাৰী শ্ৰীকৃষ্ণ আছে। ইয়াত বিয়া সবাহকে আদি কৰি অন্নপ্ৰসন্ন, নৈমিত্তিক মাংগলিক কাৰ্য, উপনয়ন এইবিলাক কৰা হয় আৰু নিত্য ভোগ সদায় দিয়া যায়। গধূলি পূৰ্ব জনাৰ্দন মন্দিৰত ওপৰৰ মন্দিৰৰ ভোগ হোৱাৰ পিছত শয়ন দি পিনে চাউলৰ গুড়ি কৰি ঘিত ভাজি, চেনি মিহলাই ঘিত ভাজি সৰু সৰু পুৰি পিঠা কৰা হয়। গধূলি শয়নৰ সময়ত সেই পুৰি পিঠা নৈবেদ্যখন তলৰ মন্দিৰলৈ লৈ গৈ তাত শয়ন কৰি এক অধ্যায় শ্ৰীমদ ভাগৱত পাঠ কৰে। তাৰপিছত ঘোৰতাল বজাই 5টা ঘোষাৰে নাম কীৰ্তন কৰা হয়। নাম কীৰ্তন কৰি এই বিষ্ণুৰ দুৱাৰ বন্ধ কৰে। পুনৰ ৰাতিপুৱা আকৌ দুৱাৰ মুকলি কৰি গোসাঁই ধুৱাই চুৱাই স্নান কৰি তেওঁলোকে যাত্ৰীবিলাক যি ধৰণে আহে সেই ধৰণে যাত্ৰীবিলাকে তেওঁলোকৰ মাংগলিক কাৰ্যসমূহ সম্পন্ন কৰে। এয়া 1620 খ্ৰীষ্টাব্দত দৰঙী ৰজা ৰঘুনন্দন ৰায়ে তলৰ কুৰ্ম জনাৰ্দন মন্দিৰটো বনাই দিছিলে। তাৰ 100 বছৰ পিছত শিৱসিংহই ওপৰৰ অনন্তশায়ী নাৰায়ণ মন্দিৰ বনাই দিছিলে আৰু তেতিয়াৰ পৰাই কনৌজৰ পৰাই 5 গোত্ৰ ব্ৰাহ্মণ আনি ইয়াত যাতে গোসাঁই বাঢ়ি নপৰে তাৰ কাৰণে তেওঁলোকে নিয়োগ কৰি যথাসময়ত তেওঁলোকে আঠপৰীয়া, মালি এইবিলাক বিভিন্ন ধৰণৰ খেলুৱৈ, পূজাৰী গোটেইবিলাক তেওঁ নিয়োগ কৰিছিলে। এতিয়া পূজাৰীখিনিৰ বাহিৰে বেলেগ আৰু এজন আঠপৰীয়া থাকে, পূজাৰীকেইজন থাকে, 5 বছৰি 5টা বছৰ, এতিয়া 5খন গাঁও হৈছে। 5খন গাঁৱৰ পৰা মুষ্টিমেয় গাঁওকেইখনৰ পৰা আহি ইয়াত পূজা সেৱা কৰি এই জীৱিকা নিৰ্বাহ কৰি আছে। ইয়াত যিখিনি পূজাৰী থাকে তেওঁলোকে অন্যান্য আৰু কোনো চৰকাৰী সহায় বা তেনেকুৱা ধৰণৰ অনুদান নাপায়। তেওঁলোকে যাত্ৰীয়ে যি বৰঙণি দিয়ে সেই পইচাৰে, সেই দক্ষিণাৰে তেওঁলোকৰ পৰিয়াল ভৰণ পোষণ কৰি আজিলৈকে বিষ্ণুৰ সেৱা কৰি চলি আছে। আৰু মই জাষ্ট মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ আহি উপস্থিত হৈছোঁ। মন্দিৰটো মই আপোনালোকক ভিতৰৰ পৰা দেখাবৰ কাৰণে যত্ন কৰিম। বহুত ধুনীয়া মন্দিৰ হয়। আপোনালোকে যদি অহা নাই এবাৰ দৰ্শন কৰক, আপোনালোকে আহক। কাৰণ মই হয়তো আগতে আহিছিলোঁ যদিও আজি আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম, কাৰণ আগতে হয়তো আপোনালোকে গমেই পাইছে ইউটিউব চেনেল মোৰ এনেকৈ খোলা নাছিলোঁ। কিন্তু তো বলক ভিতৰত গৈ কিনে মই মন্দিৰটো আপোনালোক দৰ্শন কৰাই আছোঁ। কথা আৰু কি ক'ম, হয়তো আপোনালোকে গমেই পাইছে মন্দিৰ তেনেকুৱা মানে কি ক'ম, বৰদেউতাই হওক বা তেনেকুৱা অশ্বকান্ত মন্দিৰত গৈছিলোঁ। বৰদেউতাজনেতো আপোনাক ধুনীয়াকৈ কৈছে অশ্বকান্ত মন্দিৰৰ বিষয়ে। এতিয়া দৌলগোবিন্দ মন্দিৰৰো ধৰক তেনেকুৱা বহুতবিলাক বৈশিষ্ট্য আছে, কিন্তু এতিয়া আৰু দেৰিও হ'ল বা তেনেকুৱা কিবা কিবি, হয়তো মই ঘৰতো যাব লাগিব। তো নেক্সট টাইম যদি মই আহোঁ আপোনালোক ভালকৈ কথাবিলাক বুজাই দিবৰ কাৰণে সেই কৰিম। তো এতিয়া বলক, আপোনালোকে দেখাই পাইছে ইয়াতে ধুনীয়াকৈ বন্তি প্ৰজ্বলন গৃহ বুলি লিখাই আছে। এইটো বহুত ধুনীয়াকৈ সজাইছে বা বনাইছে। মই ভিতৰত গৈ অলপ এপেকেট ধূপ মই ভগৱানৰ ওচৰত আৰু নিজকে কি ক'ম আৰু এইটো বা শ্ৰদ্ধাটো সেইটো মনৰ পৰাই হওক পায়। আপোনালোকে এইবিলাক কথা গমেই পায়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাওক আৰু যিমান পাৰে বেছি শ্বেয়াৰ কৰক, কাৰণ ধৰক আমাৰ ওচৰৰ পাজৰৰ মানুহখিনিয়ে হয়তো এইবিলাক ঠাই দেখি আছে বা সদায় নগ'লেও কেতিয়াবা হ'লেও যায়, কিন্তু দূৰৰ মানুহবিলাক ধৰক তিনিচুকীয়াই হওক বা ডিব্ৰুগড় হওক বা ধুবুৰীৰ মানুহখিনিয়ে হয়তো এইবিলাক ভিডিঅ' চোৱা নাই বা হয়তো সিহঁত আহি পোৱা নাই। তো সিহঁতৰ কাৰণে কৈছোঁ যে ঠাইবিলাক আমাৰ ইয়াৰে বহুত সুন্দৰ হয়। আপোনালোকক দেখাবৰ কাৰণেই মই ভিডিঅ'বিলাক বনাই আছোঁ।
আপোনালোকে চাওক, আপোনালোকে ছাপোৰ্ট কৰক, আপোনালোকৰ ছাপোৰ্টৰ মোক এতিয়া প্ৰয়োজন। নেক্সট জন্মাষ্টমীৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, সেইটো ভিডিঅ' হয়তো কাইলৈ বা পৰহিলৈ মই আপলোড কৰিম, কাৰণ সেইটো ভিডিঅ' আমাৰ ইয়াতে এটা অনুষ্ঠান এটা আছিলে, মই কৈয়ে দিওঁ, বিশ্ব হিন্দু পৰিষদৰ পৰা মানে যোৱা বৰষী এটা অনুষ্ঠান এটা হৈছিলে, বহুত ডাঙৰ অনুষ্ঠান। তো সেই অনুষ্ঠানৰ বিলাক আছিলে আৰু কাৰ্যক্ৰম, মই এইবিলাক দেখাবৰ কাৰণে যত্ন কৰিম নেক্সট ভিডিঅ'টোত। তো আপোনালোকে চাব। তো মোৰ চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰক যিমান পাৰে গাইজ। যদি আপোনালোক মোৰ চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। জয় হিন্দ, জয় আই অসম।